Hey guys, welcome back to my channel Trishna Vlogs and আমি এতিয়া আহি আছো এতিয়া আসলে সাবাজিছে 4টা আৰু দেখিছে কিমান পোহৰ হৈ গৈছে আৰু আমি আহি আছো এতিয়া এক্সাৰসাইজ কৰিব কাৰণে অলপ খোজ কাঢ়িছো আৰু এতিয়া ফিল্ডত গৈ আছো সব পাই ভনি দেখিছে গুটেকেজনী আহিছো আমাৰ টিকলাও আহিছে আৰু এতিয়া আমি অলপ এক্সাৰসাইজ কৰিম কাৰণ জানে এই পৰিস্থিতি কেনেকুৱা আৰু মানুহ হেল্থি থাকিব লাগে নহয় জানো সো অলপ হেল্থ কনচিয়াছ হৈছো বুলি ভাবিছো আৰু নিজকে সো আমি এতিয়া গৈ আছো আৰু ভাবিছো আপোনালোককো আজি আমাৰ লগত ৰাখিম আৰু লগত লৈ যাওঁ বাৰু আপোনালোকক আমি কি কৰোঁ সেই আপোনালোকক অলপ অলপকৈ দেখাব চেষ্টা কৰিম আৰু ইমান ধুনীয়াকৈ ৰামধেনু ওলাইছে নহয় মই আপোনালোকক বেক কেমেৰা কৰি দেখাই আছো মানে ফটো এটা হ'লেও মই আপোনালোকক দি দিম ৰ'ব আৰু ৰাস্তা বোকা আছে মানে পকা যদিও ৰাস্তাটো অলপ বেয়া হৈছে আৰু বেয়া হোৱাৰ কাৰণে এতিয়া বোকা হৈছে আৰু অলপ চলপে চব ঘাট ঘাট হৈ গৈছে চব অলপ আমি গৈ থাকোঁ একচুৱেলি মই ডায়েটত আছিলোঁ কিন্তু নাজানো কিমানকণ কি হৈছে আশা কৰোঁ মোৰ 5 কেজি কমিলেও হৈ যাব বাৰু কিন্তু কমেনে নকমে এতিয়া সেয়াহে নাজানো অলপ বেছিকৈ শকত হৈছোঁ জোখতকৈ চ' 5 কেজি কমিলে হৈ যাব চ' আমাৰ পল্টনবিলাক মই দেখাই দিছোঁ ভণ্টি আৰু ভণ্টি সেইকেইজনী এইটো ভাইটি এয়া দেখিছে এইটো হ'ল আমাৰ ৰাস্তা আৰু এতিয়া পালোহি এখন ফিল্ড ফিল্ডত যাওঁ আৰু ৰামধেনু চাওক গাইজ কি ধুনীয়া ৰামধেনু ওলাইছে মজা ন এয়া ফিল্ড পাই গ'লো বোকা আছে নি ফিল্ডত সেইফালে নাই গাইজ ব'লক আমি এতিয়া অলপ এক্সাৰচাইজ কৰিম আপোনালোককো দেখাম অলপ চলপ এয়া দৌৰিবলৈ ষ্টাৰ্ট হ'লেই আকাশখন চাওক না কি ধুনীয়া হৈ থাকে এইটো সময়ত ফিল্ডত কোনো নাই আমি চবেই খেলে খুলি ল'লে দৌৰিবৰ কাৰণে এতিয়া চ' ময়ো অলপ এক্সাৰচাইজ কৰি লওঁ তাৰপাছত আপোনালোকক লগ পাম দেখিলে এতিয়া আৰু এক্সাৰচাইজ অলপ কৰি লওঁ মই চব ৰেডি হৈছে বৰ্তমান আৰু ময়ো অলপ কৰি লওঁ নহ'লে কাম নহ'ব ব্লগ বনাই থাকিলে চ' তাৰপাছত আপোনালোকক লগ পাই আছোঁ চ' গাইজ দেখিছে কিমান ঘামিছোঁ গোটেই মুখ চুখ ৰঙা হৈ গৈছে বহুত ভাগৰ লাগি গৈছে সেইফালে মোবাইলে ব্যৱহাৰ কৰি আছোঁ আৰু চ' ৰ'দটো ওলাবই আৰু এতিয়া চ' ঘামি লৈ দিছে কেনেকৈ বহুত গৰম ভোকে লাগিলে আচলতে গৰম লাগিলে চাই আহিলোঁ পূৰা ভোক লাগিছে আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু স্কিপ আচলতে গাইজ স্কিপ তাৰ ভুল হৈ গৈছে যদি আমাৰ বাৰ চেনেলটো প্ৰথমবাৰ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব চ' আৰু অলপ কৰি লওঁ আকৌ আপোনালোকক পাই আছোঁ চ' গাইজ আমি এতিয়া মাতটো ভাগি গৈছেচোন মোৰ চ' গাইজ আমি এতিয়া যাবলৈ ওলাইছোঁ ঘৰলৈ আৰু সেয়া চাওক ৰ'দ ওলালে বেলিটো মানে মজাছে ওলাই যায় কিন্তু মেঘেও গাজি আছে বৰষুণো দিব পাৰে অৱশ্যে মই বৰষুণ দিলে ভালেই পাওঁ সেয়া
মোক দেখা নাই ন আপোনালোকে মোক দেখাই দিছোঁ মই গোটেই ৰঙা হৈ গৈছোঁ চাওক পুৰা ৰঙা হৈ গৈছোঁ মানে মোৰ স্কিনটো বহুত চেঞ্চিটিভ হয় একদম অকণমান ৰ'দ পালে গৰম উঠিলে পূৰা মই ৰঙা হৈ যাওঁ মুখখন উপায় নাই কেতিয়া যে ভাল হ'ব আৰু মানে ভাল হ'বলৈ দেখাই নাই এইখিনি পিম্পলছ কেইটামান লগতে মাছটো টিপাই এই পুখুৰীটোৰ লগতে মাছটো টিপিয়াই
চ' গাইজ ইয়াতে এতিয়া মই পানী দি দিলোঁ আৰু অকণমান ওপৰতে মই ঘিউ দি দিছোঁ। ঘিউ দিলে খাবলৈ ভাল লাগে আৰু একো নাই, ৱেইট লছৰ কাৰণে ঘিউ দিব পাৰে, সকলোৱে দিয়ে। চ' মই আপোনালোকক পিকচাৰটো দেখাই আছোঁ। চ' গাইজ এয়া হ'ল মোৰ খিচিৰি, দালিয়া খিচিৰি। আৰু আজিলৈ ব্লগটো ইমানতে সামৰিছোঁ। নেক্সট মই ডাইটত কি লৈছিলোঁ সেয়া আপোনালোকক দেখাব চেষ্টা কৰিম।